গোটেই পৃথিৱীখনত এনে কিছুমান ঠাই আছে যিবোৰে আশ্চৰ্যজনক ঘটনাবোৰক লুকুৱাই ৰাখিছে। এনেকুৱাই এটা কাহিনী ৰাজস্থানৰ জেচলমেৰ জিলাৰ অন্তৰ্গত কুলধৰা গাঁৱৰ। এই গাঁওখন ১৭০ বছৰৰ পৰা নিস্তব্ধ হৈ আছে। ইয়াত কোনো মানুহ নাই। গাঁওখনত এনে কিছুমান ঘৰ আছে য'ত আশ্চৰ্যজনক ছাঁ দেখা পোৱা যায়। দিনৰ পোহৰত সকলো ইতিহাসৰ কিবা কাহিনীৰ নিচিনা লাগে, কিন্তু আন্ধাৰ হোৱাৰ লগে লগে দেখা পোৱা যায় ভূতৰ এক অনন্ত সংসাৰ। মানুহে কয় ইয়াত ৰাতিৰ সময়ত অহা মানুহসকল আকৌ ঘৰলৈ ঘূৰি নাযায়। আচলতে এই কাহিনী আৰম্ভ হয় আজিৰ পৰা প্ৰায় ২০০ বছৰ আগত, যেতিয়া ইয়াত মানুহে বাস কৰিছিল। এই এলেকাত প্ৰায় ৮৪টা গাঁও আছিল আৰু ইয়াত ব্ৰাহ্মণসকলে বাস কৰিছিল। মাত্ৰ এজন ব্যক্তিৰ কাৰণেই এই ঠাইখনত পৰিৱৰ্তন আহিল আৰু সেইজন হ'ল দিৱান ছালেম সিং। গাঁৱৰ এজন পূজাৰীৰ ছোৱালীজনীৰ লগত বিয়া পাতিব বিচাৰিছিল ছালেম সিঙে। বিয়া পতাৰ বাবে কনভেন্স কৰিবলৈ গাঁওবাসীক বহুত কম সময় দিছিল সি। ইয়াৰ পিছতেই ছোৱালীজনীৰ সন্মানাৰ্থে গাঁওখনত এখন বৈঠক বহিল আৰু ৫,০০০তকৈও বেছি পৰিয়ালে নিজ সন্মানাৰ্থে গাঁও এৰাৰ সিদ্ধান্ত ল'লে। কোৱা যায় যে ব্ৰাহ্মণসকলে গাঁওখন এৰোতে সাও দি গ'ল আৰু তেতিয়াৰ পৰা এতিয়ালৈকে গাঁওখন ভূতৰ ৰাজত্বত আছে, যিয়ে ইয়ালৈ অহা লোকসকলক নিজৰ অস্তিত্বৰ আভাস দিছে। কোৱা যায় যে আন্ধাৰ হোৱাৰ লগে লগে ইয়াত মানুহে চিঞৰা শব্দ শুনিব পোৱা যায় আৰু সকলোৱে মানে যে এই শব্দবোৰ ১৮০০ খ্ৰীষ্টাব্দৰ দুখ হয়, যিটো সেই সময়ত ব্ৰাহ্মণসকলে অনুভৱ কৰিছিল।